Hey guys, welcome back to my channel. আশা কৰিছোঁ সকলোৰে ভাল। আজি ব্লগটো বিশেষ কিয়নো আজি মোৰ জন্মদিন। আজি ষ্টুডেন্ট অহা কথা আছে বাৰ্থডে বুলি তেওঁলোকে কৈছে বাইদেউ আপোনালোকৰ ঘৰলৈ যাম বাৰ্থডে খুৱাব দেই আৰু গাড়ী লোৱা পাৰ্টিও খালি এতিয়া বাৰ্থডে বুলি তেওঁলোকৰ কাৰণে কিবা এটা সৰুকে আয়োজন কৰিছোঁ সেইকাৰণে সোনকালে স্কুলৰ পৰা আহিলোঁ স্কুলৰ পৰা আহি পেলাই এতিয়া পিঁয়াজ কাটিছোঁ আৰু আপোনাৰ আটা মুঠা হৈ গ'ল ভাবিছোঁ লুচি আৰু ঘুগুনি কাবুলী বুটৰ নিচিনা ঘুগুনি কিবা এটা বনাম আৰু মিঠা অলপ দিম কিবা মানে চুইট ডিছ এটা বনাম তেনেকৈ ভাবি থৈছোঁ আৰু গধূলিকে আপোনাৰ ফ্ৰেণ্ডছ অহা কথা আছে বাৰ্থডে বুলিও আহিব আৰু আপোনাৰ গাড়ী লোৱা পাৰ্টিও খাবলৈ সেইটো কাৰণে তেওঁলোকলৈও বনাবলৈ আছে বেছি নাহে খুব বেছি 8-9জনমান আহিব তাৰপিছত সেইটো কাৰণে এতিয়া আয়োজনখিনি লছ নাইকিয়া মা দেউতা নাইকিয়া কৈছিলে যোৱা ভিডিঅ'ত যে মাহঁত নাইকিয়া তেজপুৰ গৈছে সেইটো কাৰণে আজি গোটেই আপোনাৰ প্ৰিপেৰেশ্যনখিনি গোটেইখিনি মই নিজে কৰিব লগা হৈছে আজি প্ৰথম অকলে ইমানখিনি মানে একেলগতে কাৰোবাৰ কাৰণে এটা এৰেঞ্জমেণ্ট কৰিছোঁ ভগৱানে ভালকে নিলেই হয় ভালকে হৈ গ'লে হয় চব খাবলৈ ভাল হ'লে হয় সেইটোৱে আশা কৰি আছোঁ এয়া মোৰ ষ্টুডেণ্টছ তেওঁলোক আহি মোৰ বাৰ্থডে দিনটো আৰু সুন্দৰ কৰি তুলিলে আৰু তেওঁলোকে অলপ মোৰ কাৰণে গান গালে আৰু ফূৰ্তি কৰিলে আৰু গোটেই বাৰ্থডেটো বিৰাটেই ধুনীয়া কৰি দিলে ইয়াৰ ষ্টুডেণ্টছ নিজৰ মাজতে ব্যস্ত আৰু মই ব্যস্ত আপোনাৰ খানা বনোৱা এওঁলোকৰ কাৰণে বিৰাটেই ভাল লাগিছিলে সকলোৰে আপোনাৰ গেট টুগেডাৰ নিচিনাও হৈ গৈছিলে এয়া মোক খুৰী আৰু ভাইটি আমাৰ কাম কৰা এয়া চাওঁ কাম কৰা আমাৰ কাম কৰা একদম ষ্টাইলিছ এনেই ধেমালি কৰিছোঁ দেই এয়া আমাৰ বা হয় ত্ৰিবেণী বা আৰু ৰিচা বা মই পানস্কিন জনি চাওঁ জনি চাওঁ এজনী কোন হাই চিল হাই শেষলৈ আপোনাৰ ভিডিঅ' কৰা নহ'ল অলপমান ফটো মাৰিছিলোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ এয়া আমাৰ ফ্ৰেণ্ডছে আৰু আপোনাৰ শেষত দেখাইছোঁ মোৰ মৰমৰ ষ্টুডেণ্টছে মোৰ কাৰণে কাৰ্ডছ বনাইছিলে ইমান মৰম লগা কাৰ্ডছবোৰ চাবচোন